হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই এনাদাৰ ব্লগ। আপোনালোকে চাগে গম পাইছে মই ক'ত আছোঁ আৰু কি ক'ম বুলি সেইটো জানেই চাগে, থাম্বনেইল যিহেতু চাইছে। মই আছোঁ এতিয়া অৰুণাচল প্ৰদেশৰ ৱেষ্টাৰ্ণ ডিষ্ট্ৰিক্টত আলু টাউনত। মানে আলু টাউনত আহিছোঁ, বহুত দূৰ হৈছে, মানে ঘৰৰ পৰা বহুত দূৰ। ইয়াতে বেলেগ এটা কামত আহিছিলোঁ HDFC বেংকত। HDFC বেংকত কাম কৰা শেষ হ'ল। তাৰপিছত মানে মোৰ সৰু কালৰ মানে বন্ধু আছে এটা, আৰু লগৰে বহুতকেইটা আছে, বন্ধুৰ সৈতে মানে লগ হৈছে। সেইকাৰণে মই ভাবিছোঁ এটা ব্লগ বনাই দিওঁ আৰু আপোনালোকে দেখিব পাৰিব। আহক ব্লগ কৰাই দিওঁ। চ' চাইছে হাই গাইস, ঘৰ আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট মন্দিয়া ভৈৰৱপাল গ্ৰাম। অঁ, ইয়াতে এইটো মোৰ মানে পাৰ্টনাৰ হয়। মানে এতিয়া আজি 10 বছৰ আগৰ পৰা মানে চিনাকি, মানে সৰুৰ পৰা আমি চিনাকি। তথাপিও যে সি আহিছে বুলি মই গম পোৱা নাছিলোঁ, কিন্তু মানে তাৰ ষ্টেটাছ চাই কেনে মই মানে তাক ফোন কৰিলোঁ যে ক'ত আছে বুলি, কৈ আলো আহি আছে বুলি। তাৰপিছতো মানে তাৰ লগত মানে মোৰ লগ হৈ গ'ল। মানে লগ কৰিমেই, মানে যেনে তেনে মানে কৰিমেই, মানে গাঁৱৰ পৰা মোৰ মানে দোস্তি আহি আছে, মানে মোৰতো লগ কৰবাই লাগব মানে। रहा नहीं जाता, तड़प ही ऐसी है ना। যেনে তেনে মানে আহিলে, মানে দোস্তিটো আহিছে, মানে তাৰ লগত লগ পালোঁ। এতিয়া মানে বহুত ভাল লাগি আছে, মানে গাঁৱৰ পৰা আহিছে, মানে বহুত দূৰৰ পৰা আহিছে, বহুত ভাল লাগছে। কিন্তু এতিয়া মানে তাক মই যাব নিদিওঁ, মানে মোৰ ৰুমতে আজি ৰাখিম তাক। ৰাখি কেনে কালি পুৱাই তাক মানে ইয়াৰ পৰা বিদায় জনাই দিম। টেনশ্যন নাই। মই আলো আছোঁ ইয়াত, এতিয়া মানে আলো আছোঁ। মই আলু টাউনত আছে। আলো টাউনত আছোঁ। বহুত দিন ধৰি থাকে হয় না? কিমান বছৰ ধৰি ইয়াতে মোৰ মানে আজি 2 বছৰমান হৈ গ'ল। মই আগতে আছিলোঁ টাউনত থাকিছোঁ 12 বছৰমান। ইয়াতে আহি পোৱা এতিয়া 2 বছৰমান হৈ গ'ল। কিন্তু এইটো মানে যে মোৰ লগত যে লগ পাম বুলি মই কেতিয়াও ভবা নাছিলোঁ। ময়ো ভবা নাছিলোঁ মানে। কিন্তু টাউনত যে গৈছিল, মানে মোক ফোন কৰিছিল, মানে ময়ো ফোন কৰিছিলোঁ। মানে তাতে মই মানে আজি 2 বছৰমান হৈ গ'ল, মই এৰি দিলোঁ তাক, তাতে এৰি দিলোঁ। কিন্তু মানে মই তাৰ লগত মানে তাতে লগ কৰিব পৰা নাই, সেইটো মোৰ বহুত বেয়া লাগিছে। মানে একো নহয়, বেয়া লাগিছে। ইয়াতে আহিছে আৰু লগ কৰিছোঁ ন, ইয়াতে আহিছে, মই মানে সেইকাৰণে আজি যাবলৈ নিদিওঁ। মই অলৰেডি মানে টিকেট কাটিছিলোঁ। টিকেট কটাৰ পিছত মানে কি ক'ম আৰু, লগৰ ফ্ৰেণ্ড হয়। নাই, মই কেনেকৈ যাব দিম? মানে মোৰ লগত মানে লগ পাই গ'লোঁ, কিন্তু মই কেনেকৈ যাব দিম সেইটো মানে। সেইকাৰণে মই ভাবিছোঁ আৰু কি কৰিম, থাকি যাওঁ আৰু। যিয়ে নহওক, মানে মোৰ মানে এইটো মানে বেয়া লাগি আছে। আজি মানে বহুত বৰষুণ দি আছে, মানে তাক মই ভাবিছিলোঁ যে অলপ ফুৰাম বুলি ভাবিছিলোঁ, কিন্তু বহুত বৰষুণ দি আছে। আপোনালোকে চাব পাৰে, বহুত বাহিৰত বহুত বৰষুণ দি আছে। মই দেখাই আছোঁ পিছত তথাপিও মানে আপোনাক মানে অলপমান দেখাম বুলি ভাবি আছোঁ। সেইটো মানে আপোনালোকে চাই থাকক, ব্লগটো চাই থাকক, আপোনালোকে চাব পাৰিব কোনখিনি জেগা আপোনালোকক দেখাম। আৰু চাই থাকক। আলো টাউনটো কেনেকুৱা, মানে বহুত ধুনীয়া জেগা। জেগাটো বহুত ধুনীয়া। আপোনালোকে আহক, ঘূৰি ফুৰি যাওক। আজি বৰষুণৰ কাৰণে মানে ইমান ঘূৰাব নোৱাৰিলোঁ, তথাপি মানে অলপ দেখাই দিম। তাৰ মানে যিমান পাৰোঁ ইমান দেখাব আৰু। বহুত দিন পিছত মানে লগ হ'ল, আমাৰ গাঁৱৰে ল'ৰা হয়, মানে বহুত দিন আহি কিনে পিছত মানে এতিয়া লগ পালোঁ, মানে সেইকাৰণে আজি যাব নিদিলোঁ। ইয়াতে ৰাখিম মই আলঙত, অৰুণাচল ডিষ্ট্ৰিক্ট, ৱেষ্টাৰ্ণ ডিষ্ট্ৰিক্ট, আলু টাউন হয় এইটো, অৰুণাচল প্ৰদেশ হয়। আৰু মানে এইটো টাউনৰ যিটো দৃশ্য আছে, মই আপোনালোকক বেক কেমেৰাৰ পৰা দেখাই আছোঁ, আপুনি অলপ চাওক। এইটো কি নদী হয়? এইটো চিয়াং নদী হয়। এইটো চিয়াং নদী হয় নেকি? এইটো মানে বহুত ধুনীয়া দেখাত, মানে ধুনীয়া। ইফালেও মানে বহুত মানে মজাৰ প্লেচ মানে। মানে এতিয়া বৰষুণ, সেইকাৰণে ইমান মানে সৌন্দৰ্যটো ইমান দেখা নাই ন? ইমান দেখা নাই, তথাপিও মানে ভালেই লাগি আছে। মানে বৰষুণৰ সময়ত তথাপিও পানীৰ পৰা যেনেকুৱা একটা ধোৱা ওলাই আছে, মানে বহুত ভাল লাগি আছে। মানে এইটো মানে আমাৰ মানে আড্ডা মাৰা জেগা হয় ইয়াতে ন? ইয়াতে মানে আমি ফুৰিবলৈ কেনে আহোঁ। ঠিকে আছে, মানে ইয়াতে ফুৰিবলৈ জেগা হয়, এইটো টাউৰিষ্ট প্লেচ বুলি ক'ব পাৰোঁ, হয় না? মানে কি ক'ম আৰু, বহুত ধুনীয়া জেগা। প্ৰথম যদি আপোনালোকে আহে তেনেহ'লে চাব পাৰিব কিমান ধুনীয়া। আৰু অলপ দেখাই আছোঁ সেইপিনে আলু টাউনটো আপোনালোকে দেখিবলৈ পাই আছে। এইটো হৈছে এয়াৰপোৰ্ট হয়। এইটো এয়াৰপোৰ্ট হয়। এইটো এয়াৰপোৰ্ট। অ' মাই গড, এয়াৰপোৰ্ট লগত থাকে দেখোন। অলপ আগুৱাই যাওক, একদম আলু টাউনৰ লগতে এয়াৰপোৰ্ট। শেট, এইটো এয়াৰপোৰ্ট হয়। মই অলপ জুম কৰি আপোনালোকক দেখাই আছোঁ। দেখিব পাৰিছে, এইটো এয়াৰপোৰ্ট হয়, আলু এয়াৰপোৰ্ট। বহুত ডাঙৰ, মানে বহুত ডাঙৰ আছে। অ' মাই গড,
বহুত দূৰ দেখোন। এইটো বহুত দূৰ আছে মানে। অঁ, তো আপোনালোকে দেখিবলৈ পাইছে যিটো আলুৰ টাউনত যিটো মানে এয়াৰপোৰ্ট আছে, এইটো এয়াৰপোৰ্টৰ মানে অলপ দৃশ্য দেখালোঁ, বাকীখিনি মানে দেখাব নোৱাৰিলোঁ। মানে আচলতে আৰু ভাল ভাল মানে কৰাৰ কাৰণে দেখাব পাৰোঁ। দেখাব পাৰিলোঁ হয়, মানে বৰষুণ আহিছে সেইকাৰণে দেখাবলৈ অলপ দিগদাৰ হৈছে। এতিয়াও মানে বৰষুণ পৰি আছে, মই ভবাই নাছিলোঁ যে বৰষুণ আহিব। বৰষুণ মানে বহুত আছে। নাজাৰা মানে বহুত ভাল লাগছে আৰু। যিয়েই নহওক মোৰো এটা ব্লগ আছে, আপোনালোকে চাওক। এইটো ব্লগৰ নামটো মানে মই কৈ আছোঁ, মানে চেনেলৰ নামটো কৈ দিয়ক। চেনেলৰ নামটো কৈ আছোঁ। অঁ, চেনেলটো আপোনালোকে সেইটো চাব পাৰিব। সেইটোতো মানে আলৰ যিটো মানে ভিডিঅ' যিবিলাক মানে এৰি দিওঁ সেইবিলাকো চাব পাৰিব। অঁ, ব্লগটোৰ নামটো মই মানে কৈ দি আছোঁ আপোনালোকক, টেনশ্যন কৰিব নালাগে। আৰু আপোনালোকে দেখিব পাইছে বহুত মানে কি ক'ম আৰু ইমান ভাল লাগিছে। মই আগৰ পৰা ভাবিছিলোঁ যে মানে প্ৰাকৃতিক যিটো দৃশ্য আছে সেইটো মানে মোৰ অলপ মানে কি আছে কি ক'ম আৰু মানে দেখিবলৈ মানে মোৰ বহুত মন যায়, সেইকাৰণে আৰু আহিছোঁ। আলম অফিচিয়েল বুলি মোৰ চেনেলৰ নাম হৈছে আলম অফিচিয়েল। সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাই থাকিব। বহুত কেনেকুৱা ধুনীয়া লাগে। ভিডিঅ' চাব পাৰিব অঁ, আপোনালোকে। আৰু ডিছক্ৰিপশ্যনতো লিংকটো দি দিম ন, লিংকটো দি আপোনালোকে যাই ক্লিক কৰি চাব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আলু টাউন কেনেকুৱা লাগিছে মানে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।